ওয়েলকাম টু RH স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ মেথামেটিক্সৰ 7 নম্বৰ লেসন বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ অনুশীলনী 7Cৰ 10 নম্বৰৰ পৰা অংক কৰিম। প্ৰশ্নটো হ'ল হৰণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ ধনাত্মক বৰ্গমূল নিৰ্ণয় কৰা। ধনাত্মক বৰ্গমূল কোনটো পদ্ধতি কৈছে? হৰণ পদ্ধতি। তে আমি লিখি লওঁ। প্ৰথমটো আছে 841। আমি হৰণ পদ্ধতিৰে যেতিয়া আমি হৰণ কৰিম বৰ্গমূল উলিয়াবলৈ হলে আমি দুটাকে ভাগ কৰিম। এতিয়া প্ৰথমটোত দুটা ভাগ আছে ন, দুটা আছে, আজডাল নিদিবা। পিছত 8 আছে সিঙ্গেল, তেতিয়াহ'লে 8ৰ ওচৰৰ এটা বৰ্গ সংখ্যা হ'ল 4, মানে 8তকৈ সৰু হ'ব লাগিব, ডাঙৰ হ'লে নহ'ব। তাৰ বৰ্গমূল হ'ল 2, তেতিয়াহ'লে 2ৰে হৰণ কৰিম। এটা বস্তু মনত ৰাখিবা, ইয়াত যিমান লিখিম ইয়াত সেইটো সংখ্যা লিখিব লাগিব, আৰু এই দুটা পূৰণ কৰি কিমান হৈছে? 4। এতিয়া বিয়োগ কৰা, 8ৰ পৰা 4 গুচি গ'লে থাকিব 4, এতিয়া দুটা নমাই আনিবা 41। পিছৰ কাম হ'ল তুমি যিটোৰে হৰণ কৰিছা প্ৰথম অৱস্থাত ইয়াৰ কি কৰিবা? 2 গুণ মানে ডাবল কৰা, ইয়াৰ 2ৰ ডাবল কিমান হ'ব? 4 হৈ আছে। এতিয়া যেহেতু এই মেথামেটিক্স অংকটোৰ এতিয়া একেবাৰে লাষ্ট টপিকটো হ'ল 41 ন, লাষ্ট স্টেপটো আছে 41। আমি ইয়াত কোনটো সংখ্যাক বৰ্গ কৰিলে একক ঘৰত 1 থাকিব? হলে একক স্কয়াৰ কৰিলে একক ঘৰত 1 হ'ব, নহলে 9ক স্কয়াৰ কৰিলে 81 আছে, একক ঘৰত কিমান হ'ব? 1 হ'ব। হলে ইয়াত 9 হ'ব, নহলে কিমান হ'ব? 1 হ'ব। তে যেহেতু 1 হলে 41 হৈ আছে, তেতিয়াহ'লে নহ'ব, আমি 9 লিখিব লাগিব। ইয়াত যেটো লিখিম ইয়াত সেইটোই লিখিম। ইয়াত নতুনকে 9 লিখিছো, আৰু এই গোটেইখিনি কিমান আছে? 49। 9ৰ লগত 49 পূৰণ কৰিলে কিমান হৈছে? 441। বিয়োগ কৰিলে 0 হৈ আছে। এতিয়া আমি লিখিব পাৰো এতেকে 841ৰ বৰ্গমূল কিমান পাইছে? এতিয়া যেটো হৰণ কৰি ভাগফল যিমান পাইছে এইটোই হ'ব তাৰ বৰ্গমূল। আশা কৰো বুজি পাইছা। 2 নম্বৰটো কৰো। 2 নম্বৰত আছে 1225। 1225 এতিয়া জোড়া হিচাপত আছে, প্ৰথম জোড়া, দ্বিতীয় জোড়া। দ্বিতীয় জোড়াত কিমান আছে? 12 আছে। 12 ওচৰৰ বৰ্গ সংখ্যা হ'ল 3, 9ৰ বৰ্গমূল 3। এতিয়া 3ৰে হৰণ কৰিম, 3 3 গুণ 9। এতিয়া বিয়োগ কৰিলে 12ৰ পৰা 9 গুচি গ'লে থাকিব 3। ইয়াত দুটা জোড়া নমাই আনিব লাগিব, ইয়াত আছে 2, ইয়াত আছে 5। এতিয়া আমি কি কৰিম? এই 3ৰ ডাবল ল'ম, ডাবল হ'ল 6। এইটো চাম, একক ঘৰত কিমান আছে? 5 আছে। এতিয়া 5ক বৰ্গ কৰিলেহে একক ঘৰত 5 হয়। ইয়াত 5 লিখিছো, নতুনকে ইয়াত 5 লিখিম। এই 5ৰ লগত এই দুটা পূৰণ কৰিলে কিমান হ'ব? 5 5 গুণ 25, 5 হাতেৰ আছে 2, 6 5 গুণ 30 আৰু 2 32। বিয়োগ কৰিলে কিমান হৈছে? 0 হৈছে। এতেকে আমি লিখিব পাৰো এতেকে 1225ৰ বৰ্গমূল আমাৰ সংখ্যা পাইছে ইয়াত 35। 3 নম্বৰ প্ৰশ্ন আছে 1296। এইটো জোড়াত আছে 12, সেইটো জোড়াত 96। এতিয়া আমি কি 3ৰে হৰণ কৰিলে 3, ইয়াতো 3 লিখিব লাগিব, 3 3 গুণ 9। বিয়োগ কৰিলে বাকী আছে 3, দুটা নমাই আনিলে 96। এতিয়া আমি ইয়াত যেটোৰে হৰণ কৰিছো ইয়াত দুগুণ লওঁ, দুগুণ হ'ব 6। অলপ দূৰত লিখিম। ইয়াত আছে কিমান? একক ঘৰত 6 আছে। গতিকে কোনটো সংখ্যাক বৰ্গ কৰিলে একক ঘৰত 6 হয়? আমি জানো 4ক বৰ্গ কৰিলে 16 হৈ আছে, ইয়াত একক ঘৰত 6 আছে। আকৌ 6ক বৰ্গ কৰিলে 36, একক ঘৰত 6 আছে। তেতিয়াহ'লে ইয়াত হলে 6 হ'ব, নহলে কিমান হ'ব? 4 হ'ব। আমি কোনটো দিম এতিয়া? 6 দি আছো। 6 6 গুণ কিমান? 36 6 থাকিব 3, 6 6 গুণ 36 আৰু 3 39। তেতিয়াহ'লে 4 নহ'ব, 0। এতেকে আমি লিখিব পাৰো এতেকে 1296ৰ বৰ্গমূল সমান কিমান পাইছো? 36। 4 নম্বৰ প্ৰশ্ন আছে 53361। জোড়া হিচাপত লোৱা, এইটো জোড়া আছে, এইটো জোড়া আছে, 5 সিঙ্গেল হৈ গ'ল ন। এতিয়া আমি কি কৰিম? 5 যেহেতু সিঙ্গেল পৰি গৈছে, 2 যাব, 2 2 গুণ 4 ন, 2 এটা 4 এটা বৰ্গ সংখ্যা হৈছে। এতিয়া 2ৰে হৰণ কৰিছিল, কিমান হ'ব ইয়াত? 4। এতিয়া বিয়োগ কৰিলে 5ৰ পৰা 4 গুচি গ'লে থাকিব 1, দুটা নমাই আনা, 33 নমাই আনিলো। এতিয়া মোৰ কাম 2ৰ ডাবল ল'লে ইয়াত 4 হৈ আছে। এতিয়া কিমান বাৰ যাব? এইটো কিন্তু লাষ্ট স্টেপ নহয়। এতিয়া কিমানে হৰণ কৰিম? মই ইয়াত 3 লিখিলো
আৰু ইয়াত 3 হৈছে। এতিয়া এটা বস্তু মনত ৰাখিবা, নতুনকৈ ইয়াত 3 লিখিছে ন, এই গোটেইখিনিৰ লগত 3 পূৰণ কৰিলে যাতে 133তকৈ বেছি নহয়, কম হ'লে হ'ব বা সমান হ'লে হ'ব। 3 লিখিলে 3 3 গুণ 9 থাকিব, বাকী নাথাকে, 4 3 গুণ 12 হৈছে 129 হৈছে। এতিয়া বিয়োগ কৰা, ইয়াত 1 ধাৰ কৰিলে 13ৰ পৰা 9 গুচি গ'লে থাকিব 4। এতিয়া দুটা নামে না 61। এতিয়া মোৰ কাম হ'ল, যিহেতু 2ৰ ডাবল 4 লৈছিলোঁ, এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা। এতিয়া আমি 3ৰ ডাবল ল'ব লাগিব। 3 ডাবল কিমান? 6 হৈছে। তে কিমান ল'লে এইটো সমান হ'ব? 1 ল'লে ন, 1 ল'লে ডাইৰেক্ট হৈ আছে। তেতিয়াহ'লে আমি লিখি আছোঁ এইটো 1ৰ লগত এই গোটেইখিনি পূৰণ কৰিলে 461 হৈ আছে। বাকী 0 ওলাই আছে, এতেকে আমি লিখিব পাৰোঁ এতেকে 55361ৰ বৰ্গমূল সমান কিমান পাইছোঁ? 231। 5 নম্বৰত আছে 127,449। এতিয়া আমি কিহেৰে হৰণ কৰিম? প্ৰথম যোৰাত আছে 12 হ'লে 3ৰে হৰণ গৈছে, 3 3 গুণ কিমান? 9 বাৰ। ইয়াত যিটো লিখিবা এইটো বাৰে বাৰে ছেম লিখিব লাগিব হে, ঠিক আছে। এতিয়া আমি আকৌ কিহেৰে বিয়োগ কৰিলে কিমান হ'ব? 12ৰ পৰা 9 গুচি গ'লে থাকিব 3, নামি আহিব 74। এতিয়া এইটো 3 ডাবল ল'লে হৈ যাব ইয়াত 6। এতিয়া কিমান বাৰ যাব? ইয়াত আমি 5 বহালোঁ, ইয়াতো তেতিয়াহ'লে কিমান বহাম? 5 বহাব লাগিব। এতিয়া 5ৰে এই গোটেইখিনি পূৰণ কৰা, 5 5 গুণ 25 আৰু 5 7 আছে 2, 4 5 গুণ 30 আৰু 2 32। এতিয়া বিয়োগ কৰিলে কিমান হৈ আছে? 14ৰ পৰা 5 গুচি গ'লে থাকিব 9, ইয়াত আছে 6, 6ৰ পৰা 2 গুচি গ'লে থাকিব 4, ইয়াত নামিব এতিয়া 49। এতিয়া মোৰ কাম হ'ল, যিটো 6 এটা ডাবল সংখ্যা হৈছে ন, ডাবল লৈ পিছত বনাইছে, এতিয়া 5ৰ ডাবল 10 হৈছে, 10ৰ হ'ব 0, এতিয়া 6ৰ লগত 1 যোগ কৰিলে কিমান হয়? 70 হৈ আছে। এতিয়া মই কি লিখিম? ইয়াৰ যিহেতু লাষ্ট ষ্টেপ হয়, ঠিক আছে, একৰ ঘৰত 9 আছে, হ'লে লিখিব লাগিব 3 স্কুৱেৰ কৰিলে 9 হয়, আৰু 7ক স্কুৱেৰ কৰিলে কিমান হয়? 9 হয়। হ'লে তোমাৰ 3 লিখিব লাগিব, নহ'লে 7 লিখিম। এতিয়া আমি চাওঁ কোনটো হৈ আছে। এতিয়া আমি এবাৰ ডাঙৰটোৱে লিখি চাওঁ 7। ইয়াতো কিমান লিখিম? তেতিয়াহ'লে 7। এই 7ৰে পূৰণ কৰা, 7 7 গুণ 49ৰ থাকিব 4, 7ৰ গুণ 0 এতিয়া 4 আছিলে, 7 8 গুণ 49, 7ৰে হৈ গ'ল। এতিয়া বাকী 0 ওলাইছে, এতেকে আমি লিখিব পাৰোঁ এতেকে 127,449ৰ বৰ্গমূল কিমান পাইছোঁ? ভাগফল পাইছোঁ কিমান? 357। 11 নম্বৰ প্ৰশ্ন আছে, তলৰ দশমিক সংখ্যাবোৰৰ ধনাত্মক বৰ্গমূল ওলোৱা। আগৰ নিচিনাই নিয়ম হয়। প্ৰথমটো আছে কিমান? 1369, দশমিক আছে ইয়াত, ছেম কৰা, যোৰা হৈ গ'ল, ইফালে যোৰা হৈ গ'ল। এতিয়া আমি কিমান লিখিম? 3ৰে হৰণ কৰি আছোঁ ন, ইয়াতো 3 লিখিব লাগিব, 3 3 গুণ 9, বিয়োগ কৰিলে ইয়াত 4 থাকিব, 69 নমাই আনা। এতিয়া 3 ডাবল হ'লে 6 হৈ আছে। এতিয়া একৰ ঘৰত কিমান আছে? 9 আছে, হ'লে কিমান হ'ব? 7 হ'ব, নহ'লে আনটো আৰু কোনটো? 3 হ'ব। এতিয়া আমি 7 দি চাওঁ এবাৰ, 7 দি চাওঁ, ইয়াত দশমিকৰ পিছতে আছে, তেতিয়া দশমিকৰ পিছতে 7 হ'ব। 7 7 গুণ 49 থাকিব 4 ন, 7 6 গুণ 42 আৰু 4 46 হৈ গ'ল। বাকী 0 ওলাই আছে, এতেকে আমি লিখিব পাৰোঁ এতেকে 13.69ৰ বৰ্গমূল সমান সমান 3.7। 2 নম্বৰত আছে 141.61। আমি এইটো হৰণ কৰোঁ, যোৰা হিচাপত গুচি গ'লে 1 ছিংগেল পৰি গৈছে, ইয়াতো 1 লিখিম, ইয়াতো 1 লিখিলোঁ, 1ৰ 1 গুণ 1, এতিয়া নামি আহিব 41। এতিয়া ইয়াৰ ডাবল ল'লে 2 হৈ আছে, এতিয়া কিমান লিখিম? ইয়াত 41 যিহেতু, কিমান বাৰ যাব? ইয়াতো 1 লিখিলোঁ, ইয়াতো 1 লিখিলোঁ, 1ৰ 1 গুণ 21 হৈ আছে, মাইনাছ কৰিলে কিমান হৈ আছে? 1ৰ পৰা 1 গুচি গ'লে 0, 4ৰ পৰা 2 গুচি গ'লে 2, এতিয়া দুটা নামিলে 61, দশমিকৰ পিছৰখিনি নামি আহিব। এতিয়া এইটো ডাবল থকা সংখ্যা, 1ৰ ডাবল আকৌ 2 লৈ আছোঁ। এতিয়া ইয়াৰ একৰ ঘৰত আছে কিমান? 1 আছে, হ'লে 9 লিখিব লাগিব, নহ'লে 1 লিখিব লাগিব। এতিয়া আমি ডাঙৰটো লিখি লওঁ 9, দশমিকৰ পিছত আহি গ'লোঁ, 9 9 গুণ 81ৰ 1 থাকিব 8, 9 2 গুণ 18 আৰু 8 26ৰ 6 থাকিব 2, 9 2 গুণ 18 আৰু 2 20। এতিয়া বাকী 0, এতেকে আমি লিখি এতেকে 141.61ৰ
বৰ্গমূল কিমান পাইছোঁ 111.9 3 নম্বৰ প্ৰশ্ন আছে 453.69 এতিয়া আমি এইটো কৰোঁ জোৰা এইটো হৈ গ'ল এই দুটা জোৰা হৈ গ'ল 4 আছে ন 4 2ৰে যাব 2 2 গুণ কিমান হৈছে 4 হৈ আছে এতিয়া বিয়োগ কৰা 5 3 নামি আহিছে এতিয়া ইয়াৰ ডাবল ল'লে কিমান হৈছে 2 ৰ ডাবল 4 হৈ আছে এতিয়া ইয়াত 1 লিখিম ইয়াতো 1 লিখিম দে 1 ৰ 41 গুণ 41 মাইনাছ কৰিলে কিমান হ'ব 3 ৰ পৰা 1 গুচি গ'লে থাকিব 2 5 ৰ পৰা 4 গুচি গ'লে থাকিব 1.69 নামি আহিল দশমিকৰ পিছত আহি গ'ল ন এতিয়া আমি 4 যেহেতু ডাবল সংখ্যা লৈ বনাইছোঁ এতিয়া 1 ৰ ডাবল 2 লৈছোঁ এতিয়া ইয়াত একক ঘৰত কিমান আছে 9 আছে তেতিয়াহ'লে কাৰ বৰ্গ সংখ্যাৰ একক ঘৰত 9 থাকে 1 আৰু 3 আৰু 7 হ'লে 3 হ'ব নহয় ইয়াত নহ'লে 7 হ'ব আমি 3 দি চাওঁ তুমি সাইডত পূৰণ কৰি ল'বা 3 3 গুণ 9 3 2 গুণ 6 3 4 গুণ 12 ইয়াত 12 লিখিছো বিয়োগ কৰিলে কিমান হৈছে 0 হৈছে এতেকে আমি লিখিব পাৰো এতেকে 453.69 ৰ বৰ্গমূল কিমান পাইছো 21.3 5 নম্বৰ প্ৰশ্ন আছে 2256.25 জোৰা জোৰা হৈ আছে প্ৰথমটো 22 ন এক জোৰাত আছে তে আমি কিমান কিহেৰে কৰিম 4 ৰে কাৰণ 5 5 গুণ 25 হৈ যাব 4 ৰে গ'লে 4 4 গুণ কিমান 16 হৈ আছে মাইনাছ কৰি চাওঁ 12 ৰ পৰা 6 গুচি গ'লে 6 এতিয়া নামি আহিব 56 তে এইটো 4 ডাবল ল'লে কিমান হৈছে 8 হৈ আছে ইয়াত কিমান লিখিম তে কিমান বাৰ যাব 7 কি কৰোঁ ইয়াতো তেতিয়াহ'লে কিমান 7 লিখিম 7 7 গুণ 49 থাকিব 4 7 8 গুণ 56 আৰু 4 60 মাইনাছ কৰি চাওঁ 16 ৰ পৰা 9 গুচি গ'লে থাকিব 7 ইয়াত 4 আছে তে 4 ৰ পৰা 0 গুচি গ'লে 4 থাকে তে নমাই আহিব 25.25 এতিয়া মোৰ কাম হ'ল 7 ৰ ডাবল কিন্তু 14 হৈছে 14 ৰ বহিব 4 বাকি আছে 1 এই 1 টো ইয়াৰ লগত যোগ কৰিলে ইয়াত 9 হৈ আছে তে কিমান লিখিম ইয়াত একক ঘৰত 5 আছে তেতিয়াহ'লে 5 লিখি দিয়া ইয়াতো কিমান 0.5 তে পূৰণ কৰিছা 5 5 গুণ 25 5 থাকিব 2 4 5 গুণ 20 2 22 22 থাকিব 2 5 9 গুণ 45 আৰু 2 47 তে বিয়োগ কৰিলে 0 এতেকে আমি লিখিব পাৰো এতেকে 2256.25 ৰ বৰ্গমূল কিমান পাইছে এতিয়া 47.5 আশা কৰোঁ সকলোৱে বুজি পাইছা থেংক ইউ